গ'ল ইয়াৰ পিছত দীঘলীয়া এটা বড় সংগ্ৰাম বিভিন্ন ঘাট প্ৰতিঘাত সংঘাতৰ কথাবিলাক চিন্তা কৰি আমাৰ নতুন গভৰ্ণমেণ্ট অহাৰ পিছত আমি চিন্তা কৰিছোঁ যে এই বড়োলেণ্ড অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব পাৰিম, ইয়াত স্থায়ীভাৱে শান্তি কেনেকৈ স্থাপন কৰিম আৰু সাময়িকভাৱে যিটো মানৱ সম্পদ উন্নয়নৰ কামটো আমি ক'ৰ পৰা আৰম্ভ কৰিম। চ' এই কথাবিলাক চিন্তা কৰি আমি নলেজ ফেষ্টিভেল পাতিছিলোঁ, ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল, আৰু তাত বহুতখিনি ইউনিভাৰ্চিটিক আমি আমন্ত্ৰণ জনাইছিলোঁ, বহুতখিনি ফৰেন ইউনিভাৰ্চিটিৰ ফেকাল্টিসকলকো আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকল চবেই আহিছিলে আৰু তাত আমাৰ এটা 3 দিনীয়া বহুত ভাল চৰ্চা হৈছে বিভিন্ন বিষয়ৰ ওপৰত, লাইভলিহুডৰ ওপৰত, পিচৰ ওপৰত, ইকনমিক ডেভেলপমেণ্টৰ ওপৰত, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত, আমাৰ জেণ্ডাৰ জাষ্টিছৰ ওপৰত, ক্লাইমেট চেঞ্জৰ ওপৰত, আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তবিলাক আমি এতিয়া লাহে লাহেকৈ ইমপ্লিমেণ্ট কৰিছোঁ আৰু সেই নলেজ ফেষ্টিভেলতে তেজপুৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ইয়াত এখন বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এখন চেয়াৰ ঘোষণা কৰিছিলে আৰু সেই চেয়াৰটো আজি MoU চাইন কৰি ফাইনেলি সেইটো মানে প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু ইতিমধ্যে ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই কৈছে ইয়াৰ কাৰণে টেকনিকেল যিবিলাক কাম আছে ইউনিভাৰ্চিটিত এইটো অলৰেডি সম্পূৰ্ণ কৰিলে আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো চেয়াৰ আছে ইয়াৰ দ্বাৰা বিভিন্ন এক্টিভিটি আৰম্ভ হ'ব আৰু আজি আমি এই MoU চাইন যিটো কৰিছোঁ তাত তেজপুৰ ইউনিভাৰ্চিটিৰ যিবিলাক ৰিচাৰ্চ হৈ আছে ফুড প্ৰচেছিঙক লৈ পেলাই, মাইক্ৰ'বায়'লজিক লৈ পেলাই বা বিভিন্ন ছেক্টৰত ইণ্ডিজিনাছ নলেজ ৰিজাৰ্ভেশ্যনক লৈ পেলাই যিবিলাক ৰিচাৰ্চ হৈ আছে সেই কামবিলাক কেনেকৈ আমি গভৰ্ণমেণ্টৰ তাত লৈ যাব পাৰোঁ আৰু আমাৰ অঞ্চলত কেনেকৈ আমি সাময়িকভাৱে সৰ্বাংগীন উন্নয়নৰ কাৰণে এইবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ এতিয়া আপোনালোকে সকলোৱে জানে যিটো নেকি SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ এটা মিছন লৈ পেলাই গোটেই বিশ্বখন আগুৱাই আছে। এইখিনি সময়ত আমাৰ চৰকাৰে কেতিয়াও ৰিচাৰ্জ নকৰে, ইউনিভাৰ্চিটিবিলাকে ৰিচাৰ্জ কৰে। চ' সেইকাৰণে আজি ইউনিভাৰ্চিটিৰ লগত আমি MoU চাইন কৰিছোঁ। আহি থকা সময়ত যাতে বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকৰ যিটো জীয়াই থকাৰ যিটো আমাৰ প্ৰক্ৰিয়া সেইটো আমি সহায় কৰিব পাৰোঁ, আপগ্ৰেড কৰিব পাৰোঁ আৰু আমি ডেভেলপ কৰিব পাৰোঁ। বড়ো বিশ্ববিদ্যালয়ৰ কথা মই ক'ব বিচাৰিছোঁ যে আজি আমি BTR কাউন্সিলৰ তৰফৰ পৰা ঘোষণা কৰিছোঁ অনাগত দিনত 5জনকৈ ছাত্ৰ ছাত্ৰীক আমি ইয়াতে স্কলাৰশ্বিপ আমাৰ পৰা দিয়া হ'ব আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ তেখেতসকলে ৰিচাৰ্চ কৰিব পাৰিব কোন বিষয়ত আমি আমাৰ স্কলাৰশ্বিপটো দিম এইটো আমি বিশ্ববিদ্যালয় আৰু আমাৰ চৰকাৰ লগ লাগি আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। বড়ো বিশ্ববিদ্যালয়ত ইংৰাজী মাধ্যম বুলি কথা কোৱা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয়টো যিখিনি ছাবজেক্ট পঢ়াই আছে তেখেতসকলে পঢ়াই আছে, তেজপুৰ ইউনিভাৰ্চিটিও পঢ়াই আছে। এতিয়া আমি লাহেকৈ ইউনিভাৰ্চিটিবিলাকৰ মাজত এক্সচেঞ্জ প্ৰগ্ৰাম সেইটো বেছিকৈ কৰিব লাগিব, ষ্টুডেণ্টবিলাকৰ এক্সপ'জাৰটো দিব লাগিব। কাৰণ এটা এনভাইৰনমেণ্টত এটা পৰিৱেশত থাকি ছাত্ৰ ছাত্ৰীয়ে জ্ঞান তেখেতসকলে লয় বা নলেজ লয়, সেইটো মানে গোটেই গ্ল'বেল এতিয়া যিটো পৰিৱেশ, গোটেই বিশ্বায়নৰ যিটো পৰিৱেশ, ইয়াত যদি এক্সপ'জাৰ নলয়, ইয়াত যদি নলেজ এক্সচেঞ্জ নকৰে তেনেহ'লে এটা কনফাইনমেণ্টত ৰৈ যায়। সেইকাৰণে নট অনলি তেজপুৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিভিন্ন ইউনিভাৰ্চিটি টাইৱানৰ লগত, ছিংগাপুৰৰ লগত, বিভিন্ন লগত মানে এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কৰিবলৈ এতিয়া লাহে লাহেকৈ সিদ্ধান্ত লৈ আছোঁ। মাতৃভাষাটো হেম্পাৰ নহয়, কাৰণ আমি সকলো মাতৃভাষাক লৈ আগৰ পৰাই কাম কৰি আছোঁ, এতিয়াও কাম কৰি আছে। মাতৃভাষা নিজে কম্প্ৰমাইজ কৰিলে হেম্পাৰ হ'ব, নকৰিলে নহয়। তো সেইকাৰণে আজি অসমীয়া ভাষা অসমত জীয়াই আছে, অনাগত দিনতো জীয়াই থাকিব। ইংলিছ বা কোনোবা ফৰেন লেংগুৱেজ এইটো আমাৰ যিটো জীৱিকা আছে, আমাৰ আৰ্নিং কিছুমান চ'ৰ্চৰ কাৰণে বা কৰ্ম সংস্থাপনৰ কাৰণে শিকিব লাগিব। মাতৃভাষাটোতো আমাৰ নিজৰে হয়, সেইটোতো আমি জন্মগ্ৰহণ কৰি উঠি ফাৰ্ষ্ট আমি শিকিব লাগিব মাতৃভাষা।